হে দোস্তো, আজিৰ ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য যে মোৰ আৰু এক্সাম আহি আছে, সেইকাৰণে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। 3 দিনমান হ'ল চাগে এতিয়ালৈকে মই ভিডিঅ' আপলোড কৰা নাছিলোঁ, কিয়নো মোৰ এক্সাম আছে আৰু এইটো বৰ্ড এক্সাম হয় মোৰ। সেইকাৰণে আপোনালোকে যেন মোক ছাপোৰ্ট কৰে, আনছাবস্ক্ৰাইব কৰি নাযায়। মই এমাহমান পিছত অহা 1 জুনৰ পৰা কণ্টিনিউ কৰিম ব্লগিং। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব। আৰু আপোনালোকে বেয়া নাপাব, মোৰ অলপমান এমাহমান পিছতহে মই ভিডিঅ' আপলোড কৰিব পাৰিম, আৰু যদি পাৰোঁ এইকেইদিনতে এটা ভিডিঅ' আপলোড কৰি দিম। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোক ছাপোৰ্ট কৰে যেন।